প্ৰিয় দৰ্শক, ডিৰেক্টৰেট অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডত ইতিমধ্যে বহুকেইটা পদ মুকলি হৈছে। গতিকে আজি আমি এই ভিডিঅ'টোত জানিম কিমান কেইটা পদ আছে বা কেনেধৰণে আপুনি আবেদন কৰিব বা কি কি নথি আপোনাক লাগিব। নমস্কাৰ, মই চিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। আজি ক'ব খোজা পষ্টৰ নাম হৈছে কনষ্টেবল এণ্ড ট্ৰেচাৰ আৰু টোটেল পোষ্ট দিয়া হৈছে 271টা। ইয়াৰ অৰ্গেনাইজেশ্যন হৈছে চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ। ইতিমধ্যে আপোনালোকক কৈছোঁৱেই। কোৱালিফিকেশ্যন লাগিব আপোনাৰ মেট্ৰিক পাছ। এপ্লিকেশ্যন প্ৰচেছ হ'ব অনলাইন আৰু এপ্লিকেশ্যন ফি সম্পূৰ্ণ ফ্ৰী, এটকাও দিব নালাগে। এতিয়া হ'ব প্ৰথমটো পোষ্ট কনষ্টেবল গ্ৰেড 3। ইয়াত পোষ্ট দিয়া হৈছে 269 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাক লাগিব HSLC পাছ অথবা HSLC পৰীক্ষাৰ সমতুল্য পৰীক্ষাত আপুনি পাছ কৰা হ'ব লাগিব। আদাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত দিয়া হৈছে আপোনাৰ মিনিমাম NCCA চাৰ্টিফিকেটখন হোম গাৰ্ডৰ বাবে থাকিব লাগিব। ইয়াত খুব সুন্দৰভাৱে পে স্কেলটো দিয়া হৈছে। পে স্কেল আপোনালোকৰ হ'ব 14,000 টকাৰ পৰা 60,500 টকা পৰ্যন্ত আৰু লগতে গ্ৰেড পে থাকিব 5,600 টকা। এতিয়া আহোঁ দ্বিতীয় পষ্টটোলৈ। দ্বিতীয় পষ্টটো হৈছে ড্ৰেচাৰ আৰু ইয়াত পোষ্ট দিয়া হৈছে মাত্ৰ 2টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন সেই একেই। HSLC পৰীক্ষা নতুবা HSLC পৰীক্ষাৰ সমতুল্য পৰীক্ষাত আপুনি পাছ কৰা হ'ব লাগিব। আৰু আদাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত দিয়া হৈছে 2 years এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইন ড্ৰেচাৰ মেডিকেল ৱৰ্ক ফ্ৰম এ গভমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট, অৰ্থাৎ আপুনি গভমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা ড্ৰেচাৰত 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনো আপোনাক লাগিব। আৰু ড্ৰেচাৰৰ বাবে পে স্কেলটো ইয়াত লিখি দিয়া হৈছে 14,000 টকাৰ পৰা 60,000 টকা পৰ্যন্ত লাভ কৰিব আপোনালোকে আৰু লগতে গ্ৰেড পে 5,000 টকা ইয়াত থাকিব। এতিয়া আহোঁ এজ লিমিট, অৰ্থাৎ আপোনাৰ বয়সৰ সময়সীমা। আপুনি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ বয়সটো 1 জানুৱাৰী 2024 পৰা হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰতো কেটেগৰী ৱাইজ দিয়া হৈছে। OBC MOBCৰ বাবে 3 বছৰৰ ৰিলেক্সেশ্যন থাকিব, SCৰ বাবে 5 বছৰৰ থাকিব, ST প্লেইনৰ বাবে থাকিব 5 বছৰ, ST হিলৰ বাবে থাকিব 5 বছৰ, PWBDৰ বাবে থাকিব 10 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে থাকিব 2 বছৰৰ এজ ৰিলেক্সেশ্যন। আৰু এই পোষ্ট দুটাৰ বাবে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নাম ৰেজিষ্ট্ৰেশ্যন থকা হ'ব লাগিব। লেংগুৱেজৰ ক্ষেত্ৰত দিয়া হৈছে আপুনি অসমীয়া ক'ব জানিব লাগিব আৰু লগতে অন্য ৰাজ্যৰো যিসমূহ ভাষা সেই ভাষা আপুনি ক'ব পাৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিৰ ক্ষেত্ৰত আপোনালোকক আগতে কৈছোঁৱে যে এপ্লিকেশ্যন ফি কোনো ধৰণৰ আপোনালোকে দিব নালাগে। আৰু এই পোষ্ট দুটাৰ বাবে আপুনি অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন কৰোঁতে আপোনাৰ যিখিনি যাৱতীয় নথি-পত্ৰ সেই নথি-পত্ৰসমূহ আপুনি আপলোড কৰিব লাগিব সেই অনলাইন কৰাৰ সময়তে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 1 জানুৱাৰী 2024 তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ব 15 ফেব্ৰুৱাৰী 2024লৈকে, অৰ্থাৎ 15টা দিনৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ পূৰ্বে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছতহে আপুনি অনলাইন আবেদন কৰিব পাৰিব। গতিকে বন্ধুসকল, চিভিল ডিফেন্স আৰু হোম গাৰ্ডছ ৰিক্ৰুইটমেণ্টৰ যি 271টা পোষ্ট আছিল, এই পোষ্টকেইটাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত কিছু তথ্য দিবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।